Hey guys, welcome back to my channel. Good morning. সকলো ভালে আছে সকে মই ভালে আছো কিন্তু বহুত ভাগৰ লাগিছে যেহেতু কালি গুৱাহাটীলৈ আহি গুৱাহাটীৰ পৰা আহিলো আজি ৰাতিপুৱা পালোহি 7:30 পালোহি এতিয়া তো 9:15 আছে আহি গাছা ধুই মেলি আজৰি গৈছো আৰু চাহটা অকণমান খালো এতিয়া মাৰ লগত অকণমান কাম চাম কৰি যিহেতু মাও ওলাই গৈছিলে যেতিয়া মাও ঘৰ চৰ গেলি আছে ভাইটি গেলাই থৈছে কৰো আৰু হঠাতে কিয় আহিবলগীয়া হ'ল শিৱসাগৰ জনাম বাৰু চাই লওকচোন মোৰ ভিডিঅ'টো এতিয়াই নকওঁ কিয় আহিলোঁ বাকী অলপ চলপ কাম কৰি আপোনালোকক দেখাই আছিলোঁ যি অকণমান বাকী ঘৰত থৈ গৈছিলোঁ আজি অলপ ভাবিছোঁ হেল্প কৰোঁ তাতে মা কালি ঘৰৰ পৰা উঠাই আনিছে এইখিনি অকণ মাক অকণমান হেল্প কৰি লগাই দিওঁ আৰু অলপ চাই থাকোঁ হেৰি কি কৈছোঁ যিহেতু পুলি চুলি উঠাই লৈ আনিছে ন অলপ কৰি দিওঁ আৰু ফটাফট ভাগৰ লাগিছে বহুত ৰাতিপুৱা আহিব ক'বলৈ পৰা নাই ইটো কৰি আছোঁ আৰু তাতে আকৌ কালিকৈ যাবই লাগিব চোফাটো আনিবলৈ আছে বহুত ভাগৰ লাগিছে বহুতখিনি কৰাই হ'ল এয়া আকৌ কি হয় এইটো বহুত ধুনীয়া হয় বুজিছোঁ নিদিয়ে নহয় এতিয়া লাগিছে ন বকি আছে চাগে কিবা এটা লৈ যোৱাৰ কাৰণে এইটো এইখিনি কি ধুনীয়া ধুনীয়া হৈছে এইটো বাৰু ৱালত দিলে ফুলটো উঠিব নি বাৰু ধুনীয়া লাগিছে গাঁঠি গাঁঠি হৈ উঠাইছে যে হ'ব দেই মই অলপ কৰি লৈছোঁ আজিলৈ ইমানেই কৰিছোঁ আৰু মই নোৱাৰোঁ এতিয়া যাওঁ অলপ ফ্ৰেছ হৈ লওঁগৈ কাম চাম কৰি আজৰি হ'লোঁ এতিয়া গা চা ধুই ল'লোঁ তাকে বোলো অকণমান ঘৰত যোৱাৰ আগত থ্ৰেডিংটো কৰি আহোঁগৈ পটককেনে থ্ৰেডিংটো কৰি আহোঁ তাৰপিছত কি কাৰণত আহিছিলোঁ শিৱসাগৰলৈ দেখাই আছোঁ বাৰু তাকে মই থ্ৰেডিংটো পটককৈ কৰি আহোঁগৈ হৈ গ'ল থ্ৰেডিং কৰা চুলিখিনি কাটো নাকাটো ভাবি আছোঁ থাকি অলপ দীঘলক যিহেতু আমি গাড়ী এখন বুক কৰিছিলোঁ বনাবলৈ কাৰণে আহি পাইছোঁ চবেই ওলাই দিবলৈ এইখন আমাৰ গাড়ীখন ভালকৈ দেখাম বাৰু বাকী কাগজ চাগজখিনি কৈ লৈছে দেখাই গৈছে ফাইনেলি গাড়ী হাতত আহিলে এতিয়া বহুতে দেৰি হৈ গ'ল অলৰেডি 7টা বাজিব গ'ল ঘৰলৈ গৈ আছোঁ ছোৱালী ঘৰতে আছে বস্তু লৈ মেলি ওলাই যাম আৰু গুৱাহাটীলৈ নতুন গাড়ীত বহিলোঁ ই আমাৰ ড্ৰাইভাৰ ঘৰলৈ গৈ আছোঁ দেই অঁ ইয়াতে তেল ভৰাব কৈছিলে এই গাইজ ঘৰ আহি পালোহি কিন্তু ঘৰৰ মানুহে যাবলৈ নিদিয়ে নহয় এতিয়া আৰু কিনাৰতে এগৰাকীয়ে বহি বহি মোক কি কৈছে ইমান ষ্টাইলত কথা কিলে কোৱা বোলে নিজৰ ভইচটোত ক'বা চ' ট্ৰাই কৰিছোঁ বাৰু নিজৰ ভইচটোতে ক'ম দুটাৰে ক'বা মোক নিজৰ ভইচত কথা পাতিবলৈ গ'লে ঠিক আছে বাৰু যেতিয়া আহি পালোঁ গাড়ী চাড়ী লৈ কিন্তু এতিয়া বহুত দেৰি হ'ল যেতিয়া মোক কোনো যাব নিদিয়ে ঘৰলৈ কৈছে কি ইমান ৰাতি কেলৈ যাব লাগে কিয় যাব লাগে হ'ব বাৰু শিকাই আছে কিয় যাব লাগে ক'ব লাগে বুলি যিহেতু কালি আলবিনাৰ পৰীক্ষাও আছিলে দেই এতিয়া প্ৰিন্সিপালক ফোন কৰি ক'লোঁ যে পৰীক্ষাটো আৰু মানডে দুটা ছাবজেক্ট একেলগে লৈ ল'ব ক'লোঁ দুটা নোহোৱাৰ পিছে 3টা হ'ব পোৱালীক দিব আৰু যি এক্সাম দিয়ে এতিয়া যিহেতু থাকিলোঁ আমি অকণ ফুৰি আহোঁগৈ ব'লক দেখাই আছে কথা নহয় এতিয়া কাইলৈ যে যাম দুদিনৰ কাৰণে আহিছিলোঁ কাপোৰ দুযোৰহে আনিছিলোঁ এতিয়া কাইলৈ কাৰণে কাপোৰ নাই কি পিন্ধিম মই এই কাপোৰ পিন্ধিবলৈ কৈছোঁ পিন্ধিবানে जितनी तो मिलती जाए उतनी लगे थोड़ी थोड़ी এনেকুৱা কোনে মাৰে মাৰো ময়ে মাৰো এনেকুৱা হাঁহি আকৌ ময়ে দিছোঁ কোনে মাৰে এনেকুৱা হাঁহি যিহ'লে আহিলোঁ তই এতিয়া শিৱসাগৰ আই লাভ শিৱসাগৰতে যদি ফটো এখন নামাৰোঁ কিমান ডাঙৰ কথা হ'ব বাৰু ফটো এখন মাৰিবলৈ কাৰণে ৰাতি 11টা বজাত ওলাই আহিছোঁ দেই এয়া হৈছে আমাৰ শিৱসাগৰৰ সৌন্দৰ্য কি ধুনীয়া বৰপুখুৰী পাহাৰ ছোৱালীয়ে ডাক চাবলৈ আহিলে এটাও ডাক নাই দলটো ধুনীয়া লাগিছে
ৰ'ব পাই ফটো দুখনমান তোৰ লগালি খাম গাইজ ফাইনেলি ঘৰ আহি সোমালোহি বহুত ঘূৰিলোঁ ভাগৰ লাগিছে এতিয়া যাওঁ শুই যাওঁ মৰ্ণিং জল্দি গুৱাহাটী যাব লাগিব তেতিয়া যিহেতু আজি মই ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বাকী আকৌ কাইলৈ ৰাতিপুৱা যাওঁতে দেখা যাওক এতিয়ালৈ বাই গুড নাইট